গাইজ আমি দীপৰ বিলত আহিছোঁ আজি ফুৰিবৰ কাৰণে। দীপৰ বিল পিকনিক প্লেচত পিকনিক খাব অহা নাই, আমি বেলেগ এটা কামত আছিলোঁ। কাষতে মানে পিকনিক প্লেচটো আছে, থকাৰ কাৰণে আমি আৰু অলপ চাব আহিলোঁ পিকনিক প্লেচটো। ভাল লাগে বেয়া নালাগে, আপোনালোকেও আহিব ইয়াতে, আহি চাব, ধুনীয়া ধুনীয়া জেগা আছে। এইফালে চব আৰু মানুহ বহুত আছে। এইফালে আমাৰ লগত আছে কিছু প্ৰায় কি বুলি ক'ম আৰু, আহি চাব। আমি যাম 6 তাৰিখে পিকনিক। এতিয়া এই আছে আমাৰ নামত ইলিয়াছে ফটো চটো নুঠে, বহুত বেয়া পায়। জেগাটো ভাল লাগে কিন্তু 360 ভিউত দেখা দিছোঁ মই।